আমাৰ এই গীতটি বৰ সুন্দৰভাৱে সুৰ আৰু কথাৰে তেওঁ জুবিন দাক কণ্ঠদান কৰাইছিলে। যোৰহাটৰ এজন বিশিষ্ট সন্তান, সুসন্তান যোৰহাটৰ আৰেফ আকাশ দাই। আৰু আৰেফ আকাশ দাই কথাৰ সুৰেৰে ৰচিত মই নথকাৰ গীতটি আমাৰ জুবিন দাই কণ্ঠদান কৰিছিলে। অকণমান চেষ্টা কৰোঁ সেই গীতটি গাবলৈকে। যেদিন আকাশৰ মাজত ধন্যবাদ, জয় জুবিন দা।